টিম ইণ্ডিয়াৰ জয়ৰ বাবে কোৰাণ পাঠ। হাতে হাতে পবিত্ৰ কোৰাণ শিশুসকলৰ কচুৱা শিমলুগুৰিত আজি দিনৰ 2 বজাত এক দুৱা মেহফিলৰ আয়োজন কৰে শিমলুগুৰি হাফিজিয়া মাদ্ৰাছাৰ লগতে স্থানীয় ৰাইজে। তেওঁলোকে আল্লাহৰ ওচৰত ভাৰতৰ খেলুৱৈসকলে সন্মান সহকাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় তাৰ বাবে দুৱা মেহফিলৰ আয়োজন কৰিছে। তাৰ লগে লগে আজি আমাৰ শিমলুগুৰি হাফিজিয়া কাৰিয়ানা মাদ্ৰাছাত এক দুৱাৰ আয়োজন কৰা হৈছে। আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত যি বিশ্বকাপৰ ফাইনেল খেলখন অনুষ্ঠিত কৰা হৈছে, এই খেলখনত যাতে ভাৰতে তেখেতৰ দক্ষতা দেখুৱাই যাতে জয়ী হ'ব পাৰে, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আমাৰ ইয়াত সকলো ৰাইজ আছে, ইয়াত কোৰাণ তেলাওয়াত কৰা হৈছে, লগে লগে দোৱাও কৰা হৈছে। দোৱাৰ মাধ্যমত আমি আল্লাহৰ ওচৰত দোৱা এইটোৱে কৰিছোঁ যাতে আমি ভাৰতৰ মানুহ, ভাৰত আমাৰ দেশ, গতিকে ভাৰতত খেলুৱৈসকলে যাতে সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে দোৱা কৰিছোঁ। লগতে ভাৰতত বহুতো প্লেয়াৰ আছে যিসকল খেলুৱৈ মহম্মদ শামী সিদিনাখন 7টা উইকেট দখল কৰি যি এক প্ৰদৰ্শন দাঙি ধৰিছে, ইয়াৰ কাৰণে আমি গৌৰৱান্বিত। আজিও যাতে তেওঁ ভাল প্ৰদৰ্শন কৰিব পাৰে তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। অষ্ট্ৰেলিয়াৰ মাজত যিখন খেল চলি আছে, সেইখন খেলৰ কাৰণে আমি ইয়াতে এটা দোৱা মেহফিলৰ আয়োজন কৰিছিলোঁ। ইতিমধ্যে আমাৰ কোৰাণ তেলাওয়াত হৈ পেলাই দোৱাটো সম্পূৰ্ণ হ'ল। আমি আজি কামনা কৰিছোঁ ৰোহিত শৰ্মা, বিৰাট কোহলি, শুভমন গিল, সূৰ্য কুমাৰ যাদৱ, বলাৰ বুমৰা, মহম্মদ শামী সকলোৱে যেন ভাল খেলে তাৰ কাৰণে আমি ইয়াতে এটা দোৱা মেহফিল আয়োজন কৰিছিলোঁ, যাতে আল্লাহ ভগৱানে সিহঁতক আজি যাতে আমাৰ ইণ্ডিয়াৰ নামটো উজ্জ্বল কৰিব পাৰে, খেলটো ভাল খেলি পেলাই যাতে ভৱিষ্যতৰ প্ৰজন্মলৈ যেনেকুৱা শচীন তেণ্ডুলকাৰ, আগতে যুৱৰাজ সিং যিসকলে আগতে আমাৰ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি ফাইনেল খেলখন অনুষ্ঠিত কৰা হৈছে। গতিকে আজি শিমলুগুৰি আঞ্চলিক হাফিজিয়া কাৰিয়ানা মাদ্ৰাছাত আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী আঞ্চলিক ৰাইজ আহি পেলাই এখন দোৱা মেহফিল আয়োজন কৰা হৈছিলে। আৰু কোৰাণ পাঠ হোৱাৰ পিছত আমি ইণ্ডিয়া জিকিবলৈ আমি দোৱা কৰিছোঁ যাতে আমাৰ ইণ্ডিয়া সুনাম কঢ়িয়াই আনে আৰু ইণ্ডিয়া জিকে। সেইবুলিয়ে আজি আমাৰ ইয়াত দোৱা হৈছে শিমলুগুৰি হাফিজিয়া মাদ্ৰাছাত। আজি এইটো ইণ্ডিয়া জিকাৰ কাৰণে দোৱা হৈছে আৰু এইটোৰ লগত আমাৰ যাতে বিশ্ববাসীৰ ভিতৰত যাতে ছবি মিলামিতি হৈ থকাৰ কাৰণে সেইটো মই কামনা কৰিছোঁ।